নমস্কাৰ সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অনুপম দাস এছটেণ্ট টিচাৰ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চিৰিজ আকাৰত কেইবাটাও ভিডিঅ' এছঅ'এছৰ চিলেবাছৰ বিষয়ে জনালোঁ, ডিটেইল চিলেবাছ আৰু কোনটো চিলেবাছৰ পৰা কোনটো ইউনিটৰ পৰা কিমান নম্বৰ আহিব সেই বিষয়ে মই মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে জনাই থৈছোঁ। আৰু এইটো হৈছে আমাৰ এনভাইৰনমেণ্টেল ছায়েন্স বা EVSৰ বিষয়ে জনাম। মই ইংলিছ, ইকনমিক্স, পলিটিকেল ছায়েন্স আৰু বৰ্তমান EVS এই বিষয়ে তোমালোকক চিলেবাছৰ ডিটেইলছ জনাইছোঁ। গতিকে তোমালোকে সবিশেষ যদি চাব বিচাৰা আমাৰ ইউটিউব চেনেলৰ এছঅ'এছৰ প্লেলিষ্টত সবিশেষ চাব পাৰিবা, কৰিবলৈ যত্ন কৰিম। আজি আমি EVS অৰ্থাৎ এনভাইৰনমেণ্টেল ছায়েন্সৰ বিষয়ে জানিবলৈ যত্ন কৰোঁ। আৰু স্ক্ৰীণত মই ছাত্ৰ-ছাত্ৰীসকল দেখুৱাবলৈ তোমালোকক যত্ন কৰিছোঁ যে প্ৰথমটো যি লেচন আছিলে সেই প্ৰথমটো লেচনৰ পৰা 8 মাৰ্কছ আহিব। আৰু লগতে থিয়ৰী এণ্ড প্ৰেক্টিকেল এই ছাবজেক্টটো দুইটাই থাকিব। থিয়ৰীত আহিব 80 মাৰ্কছ এণ্ড প্ৰেক্টিকেলত আহিব 20 মাৰ্কছ, টোটেল 100 মাৰ্কছ। ঠিক আছে। ফাৰ্ষ্ট ইউনিট কনচেপ্ট অফ এনভাইৰনমেণ্ট 8 মাৰ্কছ। আৰু এই বেচিক কনচেপ্ট অফ এনভাইৰনমেণ্ট ইয়াত কিছুমান চাব কণ্টেণ্ট আছে, স্ক্ৰীনশ্বট লোৱা। ইয়াত কি চাব কণ্টেণ্ট আছে চোৱা। এনভাইৰনমেণ্ট, ডিফাৰেণ্ট ছেগমেণ্টছ অফ এনভাইৰনমেণ্ট, এটমছফিয়াৰ, হাইড্ৰস্ফিয়াৰ, lithosphere and biosphere, environmental education, principles and multidisciplinary nature, need for environmental awareness, environmental movements, Chipko Andolon, Narmada Bachao Andolon, anti-Subansiri Hydel project movement, preservation of our environment. Next lesson অৰ্থাৎ ইউনিটটো কি আছে তোমালোকে চোৱা। ইয়াত বহুতো সাব কণ্টেণ্ট আছে ফাৰ্ষ্ট ইউনিটৰ নিচিনাকে। সেকেন্ড ইকোলজিক্যাল কনসেপ্ট লেসনটোৰ পৰা 10 মাৰ্কছ আহিব। আৰু ইয়াত থকা সাব কণ্টেণ্ট কেইটা আমি চাবলৈ যত্ন কৰোঁ। ইকোলজি এণ্ড ইকোসিস্টেম ডেফিনিশ্যন, বায়োস্ফিয়াৰ, ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ ইকোসিস্টেম, এনাৰ্জি ট্ৰান্সফাৰ, ফুড চেইন এণ্ড ট্ৰফিক লেভেল, ফুড ৱেব, efficiency of energy transfer, production ecology, habitat and niche, biochemical cycle, nitrogen and phosphorus, human modified ecosystem, agro-system and urban ecosystem. Next unit 3 নম্বৰ লেসনটোৰ পৰা 12 মাৰ্কছ আহিব। Natural resources আৰু ইয়াৰ সাব কণ্টেণ্ট কেইটা হৈছে কনসেপ্ট অফ natural resources, types, renewable and non-renewable, mineral, forest, land and water resources of India with special references to Northeast India, conservation of natural resources, role of individual in conservation of natural resources. Next unit অৰ্থাৎ 4 নম্বৰ লেসনটোৰ পৰা 15 মাৰ্কছ আহিব। আৰু বায়োডাইভাৰ্চিটি এণ্ড ইটস কনজাৰভেশ্যন, ইয়াৰ সাব কণ্টেণ্ট কেইটা হৈছে ডেফিনিশ্যন, কনচেপ্ট অফ বায়োডাইভাৰ্চিটি, টাইপছ অফ বায়োডাইভাৰ্চিটি, জেনেটিক স্পেচিফিক্স এণ্ড ইকোসিস্টেম ডাইভাৰ্চিটি, বায়োডাইভাৰ্চিটি এণ্ড হিউমেন ৱেলফেয়াৰ, মেগা ডাইভাৰ্চিটি zones and biodiversity, hot spots with special references to India, concept of endangered species, principle of wildlife conservation and management, wildlife sanctuary and national parks of Assam, role of NGOs in conservation. Next 5 নম্বৰ যেটো লেসন আছে সেই 5 নম্বৰ লেসনটোৰ পৰা environmental pollution, ইয়াৰ পৰা 15 মাৰ্কছ আহিব। আৰু ইয়াৰ সাব কণ্টেণ্ট কেইটা কি আছে আমি চাবলৈ যত্ন কৰোঁ। Definition, types, resources and effects of major pollutants of air, water, soil and noise, solid waste pollution, control of pollution, concept of greenhouse effects and global warming, depletion of ozone layers, acid rain, climate change and its impact. Next 6 নম্বৰ লেসন। আৰু 6 নম্বৰ লেসন social issues and environment 20 marks. Social issues and environment লেসনৰ সাব কণ্টেণ্ট কেইটা হৈছে concept of sustainable development,
World Summit of Sustainable Development, Energy Utilization and Conservation of Rainwater Harvesting, Environment and Health, Disaster Types and Causes, Hazards, Risks and Vulnerability, Mitigation Measures of Natural like earthquake, landslide, flood, and man-made socio-political unrest disaster. Environmental blacklist, Bhopal gas tragedy, Chernobyl nuclear explosion, and population poverty and literature. এতিয়া প্ৰেক্টিকেলৰ ক্ষেত্ৰত 20 মাৰ্কছ থাকিব। প্ৰেক্টিকেলৰ ক্ষেত্ৰত কি কনসেপ্ট আছে সেই বিষয়টো আমি অকমান চাবলৈ যত্ন কৰোঁ। প্ৰেক্টিকেল সিলেবাস ফৰ EVS 20 মাৰ্কছ। প্ৰথমটো ইউনিটত আছে determination of physical properties of soil samples, water holding capacity, texture, temperature, garden soil, sandy soil, clay etc. এই বিষয়ে দিব। আৰু 2 নম্বৰ কনসেপ্টটো আছে determination of properties of water samples, turbidity, temperature। প্ৰথমটো প্ৰেক্টিকেলৰ সইলৰ ওপৰত, 2 নম্বৰটো ওয়াটাৰৰ ওপৰত। নেক্সট 3 নম্বৰ আৰু 3 নম্বৰৰ ভিতৰত আছে preparation of food chain and food web from a chart of plant and animal supplied. 4. Preparation of a list plants and surrounding areas or reserve forest if possible. Next, preparation of food chain and components of lotic or lentic ecosystem, pond water, spends etc. গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ SOSৰ EVS সিলেবাছখনৰ সবিশেষ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু আছিলে ইমানেই। কিবা কনফিউজ থাকিলে কমেণ্ট কৰিবা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।